নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোক সকলো ঠিকে আছা। এইকেইদিন কৰোনাৰ আতংকৰ বাবে যিহেতু আমাৰ বিদ্যালয়ত পাঠদান কৰাত আমাৰ অসুবিধা হৈছে, সেয়েহে আমি তোমালোকৰ বাবে এই ধৰণে বিভিন্ন বিষয়ৰ পাঠসমূহ আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। আশা কৰিছোঁ তোমালোক কিছু হ'লেও উপকৃত হ'বা। আজি মই তোমালোকক ধাৰণা দিব বিচৰা পাঠটি হৈছে চেপ্টাৰ 7 গ্লিমছেছ অফ ইণ্ডিয়াৰ ছেকশ্যন 2 যিটো আছিলে কুৰ্গ। গতিকে পেজ নম্বৰ 90ত আছে তোমালোকৰ টেক্সট বুক অফ ফাৰ্ষ্ট ফ্লাইটৰ। তোমালোকে পাঠটো উলিয়াই লোৱা, সন্মুখত কিতাপখন ৰাখি যদি বুজিবলৈ চেষ্টা কৰা তেতিয়া বেছি ভালকৈ উপকৃত হ'ব পাৰিবা বুলি মই ভাবিছোঁ। পাঠটো আৰম্ভ কৰাৰ আগত মই মোৰ চিনাকিটো দি লওঁ। মই দীপাংকৰ বৰা। মই ৰামপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ এজন সহকাৰী শিক্ষক। মই ক্লাছ 9 আৰু 10ত ইংৰাজী পঢ়াওঁ, সেয়েহে মই তোমালোকৰ বাবে ইংৰাজীৰ এই পাঠটি আজি আগবঢ়াবলৈ লৈছোঁ। আশা কৰিছোঁ তোমালোক উপকৃত হ'বা। গতিকে আহাচোন আমি চেপ্টাৰটোৰ ফাললৈ আগবাঢ়োঁ। কুৰ্গ। কুৰ্গ ইজ কফি কাণ্ট্ৰি ফেমাছ ফৰ ইটছ ৰেইন ফৰেষ্ট এণ্ড স্পাইচেছ। কুৰ্গক কফি কাণ্ট্ৰি বুলি কৈছে। আমি জানো কাণ্ট্ৰি মানে এনেই আমি দেশ বুজোঁ, কিন্তু কাণ্ট্ৰি মানে ইয়াত ভিলেজ ছাইডো বুজে বা গ্ৰামাঞ্চলসমূহকো ইংৰাজীত কাণ্ট্ৰি বুলি কোৱা যায়। কুৰ্গ কফিৰ কাৰণে বিখ্যাত। কফি তোমালোকে সকলোৱে খাইছা, ভাল পোৱা বোধ কৰোঁ বহুতেই। তাৰপিছত ৰেইন ফৰেষ্ট আছে, তাত বৰ্ষাৰণ্য পোৱা যায়, আৰু স্পাইচেছ আছে, বিভিন্ন ধৰণৰ মা মছলাৰ বাবেও কুৰ্গ বিখ্যাত। লেচনটোলৈ আগবাঢ়িছোঁ। মিডৱে বিটুইন মাইচুৰ এণ্ড দ্য কষ্টেল টাউন অফ মেংগালোৰ চিটছ এ পিচ অফ হেভেন that must have drifted from the kingdom of God. This land of rolling hills is inhabited by a proud race of martial men, beautiful women, and wild creatures. Midway between Mysore and the coastal town of Mangalore বুলি কৈছে। মাইচুৰ আৰু কষ্টেল টাউন মেংগালোৰৰ মাজত স্বৰ্গৰ পৰা উঠাই অনা এডোখৰ ঠাই আছে, যিখনক ভগৱানৰ ৰাজ্যৰ পৰা, কিংডমৰ পৰা লৈ অনা হৈছে। আৰু এই ঠাইডোখৰত বিভিন্ন ধৰণৰ খুব মনোৰম, খুব আকৰ্ষণীয় পাহাৰে আৱৰি আছে। ইয়াৰ মানুহবিলাক, বিশেষকৈ পুৰুষবিলাক মাৰ্চিয়েল আৰ্টত খুব পাকৈত। মাৰ্চিয়েল আৰ্ট তোমালোকে গম পাইছা, কেৰেটে, টাইকণ্ডো, এইবিলাক মাৰ্চিয়েল আৰ্টত পৰে। ইয়াৰ মহিলাবোৰ বা ছোৱালীবোৰ দেখাত বৰ ধুনীয়া, আৰু ইয়াত ৱাইল্ড ক্ৰিচাৰ্ছ যথেষ্ট পোৱা যায়। বন্যপ্ৰাণীৰ বাবেও কুৰ্গ বিখ্যাত। এতিয়া আমি কুৰ্গৰ লোকেশ্যনটো চাই ল'ম। কুৰ্গ আছে কৰ্ণাটকাত। তোমালোকে জানা কৰ্ণাটকা ৰাজ্যখন ভাৰতৰ দক্ষিণ ফাললৈ আছে, দক্ষিণ ভাৰতত আছে। এই ৰঙা কৰি যিখন মই মেপত ৰাখিছোঁ এইখন কৰ্ণাটকা হয়। আৰু যদি আমি অলপ ভালকৈ চাব বিচাৰোঁ, এইখিনি মই জুম কৰি দিছোঁ, তোমালোকে দেখিছা এই মাদিকেৰি, এইখিনি ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ হয়। কুৰ্গ স্মলেষ্ট ডিষ্ট্ৰিক্ট হয় কৰ্ণাটকাৰ। আমি ছেকেণ্ড পেৰাগ্ৰাফটোত পাম মাদিকেৰি হৈছে ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ। আৰু যদি আমি চাওঁ এইফালে, তোমালোকে চাবা মেংগালোৰ দেখিছা এইখিনিত, আৰু এইফালে তোমালোকে দেখিছা মাইচুৰ, এয়া মাইচুৰ, এইখিনিতে মাইচুৰ দেখিছা, তাৰ মাজত কুৰ্গ আছে। এই যিখিনি গ্ৰীণ কালাৰ কৰি থোৱা আছে, গ্ৰীণ চাৰ্কলটো, এইখিনি হৈছে কুৰ্গ। ঠিক আছে, এতিয়া আমি এটা আভাস পালোঁ কৰ্ণাটকাৰ কোনখিনি জেগাত কুৰ্গ অৱস্থিত। এতিয়া পুনৰ আমি চেপ্টাৰটোলৈ আগবাঢ়োঁ। ছেকেণ্ড পেৰাগ্ৰাফ। কুৰ্গ অৰ কোডাগু, দ্য স্মলেষ্ট ডিষ্ট্ৰিক্ট অফ কৰ্ণাটকা, ইজ হোম টু এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট, স্পাইচেছ এণ্ড কফি প্লেণ্টেশ্যনছ। Evergreen rainforests cover 30% of the district. During the monsoons, it pours enough to keep many visitors away. কুৰ্গখনক আৰু এটা নামেৰে জনা যায়, কোডাগু বুলি কোৱা যায়, আৰু এইখন হৈছে কৰ্ণাটকাৰ আটাইতকৈ সৰু জিলা। আমি ইতিমধ্যে পাই আহিছোঁ, কুৰ্গত বৰ্ষাৰণ্য পোৱা যায়, যিবিলাক গোটেই বছৰ জুৰি সেউজীয়া হৈ থাকে। আৰু তেনেকুৱা বৰ্ষাৰণ্যই 30% আছে, 30% জিলাখন আৱৰি আছে। আৰু মনচুনছৰ সময়ত, মনচুন ছিজন বুলি ক'লে বাৰিষা কালত বহুত বেছি তাত বৰষুণ হয়, সেয়েহে তালৈ বৰ বেছি পৰ্যটকৰ
আগমন নঘটে। দ্য ছিজন অফ জয় কমেন্সেছ, ছিজন অফ জয় বুলি কৈছে আনন্দৰ সময়, আনন্দৰ বতৰ আৰম্ভ হয় ছেপ্টেম্বৰৰ পৰা আৰু মাৰ্চলৈকে চলি থাকে। সেই সময়খিনিত তাৰমানে পৰ্যটক বিভিন্ন ঠাইৰ পৰা পৰ্যটক আহে, দেশৰ ভিতৰৰ বিভিন্ন ঠাইৰ পৰা আহে, বাহিৰৰ পৰা আহে কুৰ্গলৈ। সেই সময়খিনিত কুৰ্গ চাবলগীয়া হয়। দ্য ৱেডাৰ ইজ পাৰফেক্ট উইথ ছাম শ্বাৱাৰ্ছ থ্ৰ'ন ইন ফৰ গুড মেজাৰ, যদিও সেই সময়ত কিছু শ্বাৱাৰ দিয়ে, লাইট ৰেইন কিছু হয় তাত, হ'লেও কিন্তু ৱেডাৰটো বতৰ খুব ধুনীয়া হৈ থাকে ফুৰিবৰ বাবে বা বিভিন্ন ঠাইবিলাক চাবৰ বাবে। দ্য এয়াৰ ব্ৰিথছ অফ ইনভাইগৰেটিং কফি, আমি যেনেকৈ চাহ বাগানবিলাকৰ মাজেৰে পাৰ হৈ গ'লে এটা গোন্ধ আমি পাওঁ, বাগানৰ গোন্ধ এটা থাকে, ঠিক একেধৰণে কফি প্লেণ্টেশ্যনৰ মাজেৰে যেতিয়া আমি পাৰ হৈ যাম তেতিয়া আমি এটা ইনভাইগৰেটিং এটা গোন্ধ পাম, খুব ধুনীয়া এটা ভাল গোন্ধ পাম। কফি ষ্টেটছ এণ্ড কলনিয়েল বাংলোজ ষ্টেণ্ড টাকড আণ্ডাৰ ট্ৰী কেনপিজ ইন প্ৰাইম কৰ্নাৰ্ছ, আৰু কফি বাগানবিলাকতো আমাৰ যিধৰণে চাহ বাগানবিলাকত এটা কলনিয়েল বাংলো থাকে, ব্ৰিটিছৰ দিনতে সজা বাংলো বুলি কয়, বা পিছত সাজিলেও সেই ষ্টাইলটোতে বনায় সেই বাংলোবিলাক, বাগানখনৰ এটা চুকলৈ থাকে। কফি বাগানবিলাকতো আমি তেনেকুৱা বাংলো দেখিবলৈ পাওঁ, আৰু সেই বাংলোটো চাৰিওফালৰ পৰা ওখ ওখ গছে আৱৰি থাকে। আচলতে গছবোৰ দিয়া যায় কফিৰ গছবিলাকত ছাঁটো পৰিবৰ বাবে, যিধৰণে আমাৰ চাহ বাগানবিলাকত আমি দেখোঁ। থাৰ্ড পেৰেগ্ৰাফটো চাম এতিয়া আমি। দ্য ফিয়েৰ্চলি ইণ্ডিপেণ্ডেণ্ট পিপল অফ কুৰ্গ আৰ পচিবলি অফ গ্ৰীক অৰ এৰেবিক ডিচেণ্ট। কুৰ্গৰ মানুহবিলাকৰ যদি আমি ইতিহাসটো চাওঁ, তেওঁলোকৰ আচলতে অৰিজিন, তেওঁলোকৰ উৎসটো গ্ৰীক বা আৰবীয় মূলৰ বুলি কোৱা যায়। As one story goes, a part of Alexander's army moved south along the coast and settled here when return became impractical. These people married amongst the locals and their culture is apparent in the martial traditions, marriage and religious rites which are distinct from the Hindu mainstream. প্ৰথম যিটো গ্ৰীক মূলৰ বুলি কোৱা হৈছে, সেই কাহিনীটো যদি আমি চাওঁ তেতিয়া আমি দেখিম যে এই বুলি কোৱা হয় এলেকজেণ্ডাৰ এজন খুব বিখ্যাত এজন ৰজা আছিল, সম্ৰাট আছিল। তেওঁ পৃথিৱী বিভিন্ন দেশ দখল কৰিবলৈ ওলাই আহিছিল নিজৰ সৈন্য সামন্তৰ লগত, আৰু বিভিন্ন জেগা তেওঁ দখলো কৰিছিল। এতিয়া সেই এলেকজেণ্ডাৰৰ লগত তেওঁৰ সৈন্য সামন্ত লৈ তেওঁ ভাৰতলৈ আহিছিল। এলেকজেণ্ডাৰৰ পৰুৰ লগত এখন যুদ্ধ হৈছিলে, সেইখনৰ কথা তোমালোকে ইতিহাসত পাবা। সেই এলেকজেণ্ডাৰে যেতিয়া ভাৰতলৈ আহিছিলে আৰু যেতিয়া দক্ষিণ ভাৰতৰ ফালে আহি পাইছিলেহি, তেতিয়া তেওঁৰ লগত অহা সৈন্য সামন্তবিলাক যথেষ্ট ভাগৰুৱা হৈ গ'ল, কাৰণ বহু দূৰৰ পৰা তেওঁলোক ঘোঁৰাত বা খোজকাঢ়ি তেওঁলোক আহি আছিল। আৰু তাৰ পাছত তেওঁ লগৰীয়া যিসকল তেওঁৰ সৈন্য আছিল তেওঁলোকে ভাগৰুৱা হৈ গ'ল, লেবেজান হৈ গ'ল, ঘূৰি যাবলৈ অমান্তি হ'ল কিছুমান। গতিকে ভালেসংখ্যক সৈন্য ইয়াতে থাকি গ'ল দক্ষিণ ভাৰতত, আৰু কিছু সংখ্যক আলেকজেণ্ডাৰৰ লগত পুনৰ ঘূৰি গ'লগৈ গ্ৰীচলৈ। যিসকলে থাকি গ'ল তেওঁলোকে সময়ৰ লগত ইয়াতে থাকিলে আৰু ইয়াৰ কালচাৰৰ লগত মিক্স হৈ গ'ল, ইয়াৰে মানুহৰ লগত তেওঁলোকৰ বিয়া হ'ল। তাৰ পাছত ইয়াত এটা মিক্স কালচাৰ এটা হ'ল, যিটো কালচাৰত আমি গ্ৰীক সভ্যতাৰ সংস্কৃতিৰো কিছু আভাস পাওঁ বা দেখিবলৈ পাওঁ, ৰেঙনি দেখিবলৈ পাওঁ, আৰু ভাৰতীয় হিন্দুসকলৰ যথেষ্ট ৰীতি নীতিও তেওঁলোকে পালন কৰা দেখিবলৈ পাওঁ। আৰু সেইধৰণে আচলতে এই কুৰ্গৰ সৃষ্টি হ'ল বুলি কোৱা যায় প্ৰথম কাহিনীটোৰ মতে। দ্বিতীয়টোত কি কৈছে আমি চাই লওঁ। দ্য থিয়ৰী অফ আৰব অৰিজিন ড্ৰজ ছাপোৰ্ট ফ্ৰম দ্য লং ব্লেক কোট উইথ এন এম্ব্ৰইডাৰ্ড ৱেষ্ট বেল্ট worn by the Kodavus known as কুপিয়া। কোডাভু মানে কুৰ্গৰ মানুহবিলাকক কোডাভু বুলি কয়। তেওঁলোকে এটা দীঘল লং কোট এটা পিন্ধে, আৰু তাত তেওঁলোকে মাজত কঁকালত এটা ৱেষ্ট বেল্ট বুলি কোৱা যায়, কঁকালত সেইটো তেওঁলোকে বান্ধি ৰাখে। এম্ব্ৰইডাৰ্ড ৱেষ্ট বেল্ট খুব ধুনীয়াকৈ এম্ব্ৰইডাৰ কৰা থাকে, সেইটো কুপিয়া বুলি কয়। আৰু সেই ড্ৰেছটো আৰবসকলে পিন্ধা এটা ড্ৰেছৰ লগত মিল আছে, যিটো কুফিয়া বুলি কয় আৰবসকলে, আৰু এওঁলোকে পিন্ধাটো কুপিয়া বুলি কয়। এই যে নাম দুটাৰ মিল আছে বা সাজ দুটাৰ মিল আছে, সেইকাৰণে বহু মানুহে এইটো ক'ব বিচাৰে
যে কুৰ্গৰ মানুহবিলাক সেয়েহে আৰব মূলৰ মানুহ, যে এই দুটা কাহিনী আমাৰ মাজত প্ৰচলিত মানুহৰ মাজত। গতিকে আমি এই দুটা কথা খুব ভালকৈ বুজি পাব লাগিব। মই তোমালোকক ড্ৰেছটো দেখাই দিছোঁ। এয়া এলেকজেণ্ডাৰ, সেই সময়তো কেমেৰা নাছিলে আজিৰ নিচিনা, গতিকে এখন পেইণ্টিং এখন কোনোবাই পেইণ্টাৰে আঁকিছিলে। এনেকৈ এলেকজেণ্ডাৰ আহিছিলে, 7 সাগৰ 13 নৌ পাৰ হৈ আহিছিলে, হয়তো পাহাৰ পৰ্বতেৰে আহিছিলে, যথেষ্ট দুৰ্গম পথ পাৰ হৈ আহিছিলে। এইধৰণে তেওঁ দেশবিলাক, বিভিন্ন দেশ অঞ্চল দখল কৰিছিলে। আৰু এইটো হৈছে ড্ৰেছটো, যিটোৰ কথা আমি কৈছোঁ, কুপিয়া আৰবসকলে পিন্ধে, আৰু কোদাভুসকলে পিন্ধে, আৰু আৰবসকলে পিন্ধাটোৰ নাম কুফিয়া। ঠিক আছে, এতিয়া পুনৰ আমি আৰু চাওঁ কি আছে। তাৰ পাছত যদি আমি চাওঁ, এইটো Kurgi homes have a tradition of hospitality, and they are more than willing to recount numerous tales of valor related to their sons and fathers. কুৰ্গী হোম মানে কুৰ্গী মানুহবিলাক যথেষ্ট অতিথিপৰায়ণ। তেওঁলোকে মানুহৰ শুশ্ৰূষা কৰি, মানুহক অতিথিক আপ্যায়ন কৰি খুব ভাল পায়। আৰু তাতোকৈ তেওঁলোকে ভাল পায় কি, তেওঁলোকৰ ঘৰৰ পুৰুষসকলৰ যিবিলাক হিৰোইক ডিডছ, যিবিলাক সাহসিকতাৰ কাহিনী, সেইবিলাক তেওঁলোকে যদি ক'বলৈ পায়, বৰ্ণনা কৰিবলৈ পায়, তেওঁলোকে যথেষ্ট গৌৰৱবোধ কৰে। কাৰণ তেওঁলোকৰ তেনেকুৱা সাহসিকতাৰ যথেষ্ট কাহিনী আছেই। The COORG regiment is one of the most decorated in the Indian Army, and the first chief of the Indian Army, General Cariappa, was a Kurgi. Even now, Kodavos are the only people in India permitted to carry firearms without a license. এতিয়া আমাৰ ইণ্ডিয়ান আৰ্মিত বিভিন্ন ধৰণৰ ৰেজিমেণ্ট থাকে। ৰেজিমেণ্ট মানে ধৰি ল'ব পৰা এটা স্পেচিয়েল গ্ৰুপ বুলি ধৰি লোৱা, তোমালোকে ভালকৈ পিছত গম পাবা। যেনেকৈ আমাৰ আছাম ৰাইফলছ আছে, গোৰ্খা ৰেজিমেণ্ট আছে, তেনেকৈ কুৰ্গ এটা ৰেজিমেণ্ট হয়। আৰু ইণ্ডিয়ান আৰ্মিৰ আটাইতকৈ ডেক'ৰেটেড বুলি কৈছে। ডেক'ৰেটেড মানে তোমালোকক ছাইডত দিয়া আছে মিনিংটো, যুদ্ধ সময়ত আটাইতকৈ সাহসিকতাৰ পৰিচয় দিছে। খুব তুলনামূলকভাৱে যথেষ্ট সংখ্যক পুৰস্কাৰ, মেডেল তেওঁলোকে পাইছে নিজৰ সাহসিকতাৰ কাৰণে। সেইটো কাৰণে তেওঁলোকক খুব ডেক'ৰেটেড ৰেজিমেণ্ট বুলি কৈছে। আৰু ইণ্ডিয়ান আৰ্মিৰ যিজন প্ৰথম চিফ, জেনেৰেল কাৰিয়াপ্পাও আছিল এজন কুৰ্গী, কুৰ্গৰ এজন লোক। আৰু কুৰ্গসকলেই ভাৰতত বৰ্তমান সময়ত একমাত্ৰ ৰেচ যিটোক ফায়াৰ আৰ্মছ লৈ ফুৰিবলৈ দিয়ে লাইচেঞ্চ নোহোৱাকৈও। ভাৰতৰ বেলেগ জেগাত ডিফেন্সৰ মানুহখিনি বাদ দি যিকোনো মানুহে লাইচেঞ্চ আৰ্মছ ল'ব নোৱাৰে। তোমালোকে জানা, আৰ্মছ ল'বলৈ হ'লে এখন লাইচেঞ্চৰ প্ৰয়োজন হয়। যিধৰণে আমাৰ গাড়ীৰ এখন লাইচেঞ্চ লাগে, আমি চলাব পাৰোঁ, বা আমি এখন গাড়ী কিনিছোঁ, লাইচেঞ্চ ল'লেহে আমি সেইখন মানে প্ৰপাৰ আমি তাৰ মালিক হ'ম, অ'নাৰ হ'ম, বা গাড়ীখনে ক'ৰবাত খুন্দিয়ালোঁ আমি জুগুৰীয়া হ'ম। ঠিক একেধৰণে আৰ্মছৰ কাৰণে এটা লাইচেঞ্চ দিয়া যায়। সেই লাইচেঞ্চটো কিন্তু কুৰ্গৰ মানুহবিলাকে লাইচেঞ্চ নোহোৱাকৈও আৰ্মছটো দিয়ে তেওঁলোকক। ইয়াৰ পৰা আমি এইটো বুজিব পাৰোঁ যে তেওঁলোকক আমাৰ ভাৰতীয় চৰকাৰে বা আমি ভাৰতীয়সকলে কিমান বিশ্বাস কৰিব লাগিব তেওঁলোকক, যে উইদাউট লাইচেঞ্চতো তেওঁলোকক আৰ্মছ কেৰি কৰিবলৈ দিয়া হয়। এটা খুব এটা গুৰুত্বপূৰ্ণ কথা। তাৰ পাছত কি কৈছে, দ্য ৰিভাৰ কাবেৰী অবটেইনছ ইটছ ৱাটাৰ ফ্ৰম দ্য হিলছ এণ্ড ফৰেষ্ট অফ কুৰ্গ। মাহাচিৰ, এ লাৰ্জ ফ্ৰেছ ৱাটাৰ ফিছ, এবাউণ্ড ইন দিজ ৱাটাৰ্ছ। কাবেৰী নদীৰ নাম শুনিছা তোমালোকে? কাবেৰী নদীয়ে পানী পায় ক'ৰ পৰা? কাবেৰী নদীলৈ যিখিনি পানী আহে, সেই পানীখিনি বৈ আহে হিলছ, পাহাৰৰ বুকুৱেদি, আৰু ফৰেষ্ট, কুৰ্গৰ জংঘলবোৰৰ মাজেৰে। তাত মাহাচিৰ বুলি এবিধ মাছ পায়, যিটো মাছ এটা ফ্ৰেছ ৱাটাৰ ফিছ হয়। কিংফিচাৰ্ছ ডাইভ ফৰ দ্য কেটছ, তাত কিংফিচাৰ পায়, যিটোক আমি মাছৰোকা চৰাই বুলি কওঁ। While squirrels and langurs drop partially eaten fruit for the mischief of enjoying the splash and the ripple effect in the clear water. আৰু গছৰ ওপৰত বিভিন্ন ধৰণৰ কেৰ্কেটুৱা দেখিবলৈ পোৱা যায়। লেংগাৰ্ছ থাকে, লেংগাৰ্ছ তোমালোকে জানা বান্দৰ। ড্ৰপ পাৰ্চিয়েলি ইটেন ফ্ৰুট, আধা খাই ধৰি লোৱা ফল এটা পেলাই দিব তললৈ, তাৰ পৰা তলৰ স্থিৰ হৈ থকা পানীখিনিত পুখুৰী এটাত যদি পেলাই দিয়ে, তেতিয়া ৰিপল ইফেক্ট হয়। আমি যদি পুখুৰী এটাত
কিবা বস্তু এটা পেলাই দিওঁ তেতিয়া চাৰিওফালে এটা ঘূৰণীয়া আকৃতিৰে তাত ঢৌ নিচিনা এটা ঢৌজাতীয় এটা বস্তু যায়, সেইটোক কয় ৰিপল। সেইটো কৰে আৰু সেই লেংগাৰবিলাকে বা স্কুৰেলছবিলাকে এইটো এনজয় কৰে। এলিফেণ্টছ এনজয় বিং বেথেড এণ্ড স্ক্ৰাবড ইন দ্য ৰিভাৰ বাই দেয়াৰ মাউথছ। আৰু হাতীবিলাকে ভাল পায় নদীবিলাকত বা তেনেকুৱা পণ্ডবিলাকত চাফাত পানীত ঠাণ্ডা পানীত যদি মাউথবিলাকে নি সিহঁতক গা ধুৱাই দিয়ে, সিহঁতৰ গাবিলাক স্ক্ৰাব কৰি দিয়ে, ঘঁহি দিয়ে, সিহঁতি সেই বস্তুটোত খুব আনন্দ পায়। তোমালোকক মই জেনেৰেল কাৰিয়াপ্পাৰ ফটো এখন দেখাইছোঁ। তেওঁৰ নাম আছিল কোদান্দেৰা কাইপাৰ মাদাপ্পা কাৰিয়াপ্পা, সম্পূৰ্ণ নামটো। তাৰপাছত মাহাচিৰ, এইটো এটা ডাঙৰ ফ্ৰেছ ৱাটাৰ মাছ হয়, মাহাচিৰ। কিংফিচাৰ, দেখিছা এটা মাছ ধৰি আছে, ধুনীয়া চৰাই এটা দেখিবলৈ, লেংগাৰ এইটো। তাৰপাছত আহিলে তাৰ পাছৰ চেপ্টাৰটোত আমাক কৈছে পাছৰ পেৰাগ্ৰাফটোত আমাক কৈছে দ্য মোষ্ট লেইড বেক ইণ্ডিভিজুৱেলছ বিকাম কনভাৰ্টছ টু দি লাইফ অফ হাই এনাৰ্জি এডভেঞ্চাৰ উইথ ৰিভাৰ ৰেফটিং। আটাইতকৈ এলেহুৱা মানুহজনো কুৰ্গত গৈ খুব এনাৰ্জেটিক হৈ যায়, খুব উদ্যমী হৈ যায়। ইমান ধুনীয়া, ইমান মনোৰম, ইমান আকৰ্ষণীয় দৃশ্য বা চৌপাশ, তাত বিভিন্ন ধৰণৰ এডভেঞ্চাৰ স্পৰ্টছ মানুহে কৰিব পাৰে। যেনেকৈ তাৰ কেইটামানৰ নাম আমাক কৈছে, ৰিভাৰ ৰেফটিং, এইটো তোমালোকে দেখিছা ছবিত, ৰিভাৰ ৰেফটিং। তাত খুব বেছি সোঁত থাকিব লাগিব, কাৰেণ্ট থাকিব লাগিব, সেই পানীত এনেকৈ ৰিভাৰ ৰেফটিং কৰে। কেনোয়িং অলপ ষ্টিল ৱাটাৰত কৰে, ইয়াত বেছি কাৰেণ্ট নাই, সোঁত নাই বেছি পানীৰ। তাৰপিছত ৰেপেলিং দেখিছে, এইটো আচলতে ৱাটাৰ ৰেপেলিং, ৱাটাৰ ফলত ৰছী লগাই পিনি উঠি যায়, এইটো ৱাটাৰ ৰেপেলিং। আৰু ৰক ক্লাইম্বিঙতো শিল বগোৱা, আচলতে ৰক মানে শিল, আৰু পাহাৰততো শিলেই থাকে, গতিকে পাহাৰত ডাঙৰ শিলবিলাকত ধৰি ধৰি বগাই মানুহ ওপৰলৈ উঠে। ৰছী তাত লাগি থাকে, কিন্তু ৰছীৰ ছাপৰ্টটোহে লয়, ডাইৰেক্টলি ৰছীডালত ধৰি ওপৰলৈ নাযায়। এইটো ৰক ক্লাইম্বিং হ'ল। তাৰপাছতে তোমালোকে পাবা মাউণ্টেইন বাইকিং আছিলে। মাউণ্টেইন বাইকিংটো ইয়াত চাইকেল লৈ মাউণ্টেইনৰ ওপৰত, পাহাৰৰ বা সেই পৰ্বতবিলাকৰ ওপৰত যায় কুৰ্গত, সেইটো মাউণ্টেইন বাইকিং কয়। ইয়াত বাইক মানে আচলতে মটৰ চাইকেলৰ কথা নাই কোৱা, চাইকেলৰ কথা কৈছে। তাৰপৰা নিউমাৰাছ ৱাকিং ট্ৰেইলছ ইন দিছ ৰিজন আৰ এ ফেভৰিট উইথ ট্ৰেকাৰ্ছ, যিবিলাক মানুহে খোজকাঢ়ি লুংলুঙীয়া ৰাস্তা এটাৰে গৈ থাকে, পাহাৰৰ ওপৰলৈ গৈ থাকে, জংঘলৰ মাজেৰে গৈ থাকে, সেইটোকে কয় ৱাকিং ট্ৰেইল। এইটো ৱাকিং ট্ৰেইল, ছবিখন চালে তোমালোকৰ বুজিবলৈ সহায় হ'ব। অ'কে, তাৰপাছত আছে বাৰ্ডছ, বিজ এণ্ড বাটাৰফ্লাইজ আৰ দেয়াৰ টু গিভ ইউ কোম্পেনী। তাৰপিছত আমি কুৰ্গ ফুৰিবলৈ যদি যাওঁ, আমাৰ লগৰীয়া হিচাপে আমাক সংগ দিবলৈ থাকিব বিভিন্ন ধৰণৰ ধুনীয়া ধুনীয়া চৰাই, ধুনীয়া ধুনীয়া পখিলা, যিবোৰ আমি হয়তো সচৰাচৰ বেলেগ ঠাইত নাই দেখা, তেনেকুৱাও বহুত চৰাই থাকিব। দুটাৰ ফটো মই তোমালোকক দিছোঁ। তাৰপাছত থাকিব মেকাকিউজ, মেলাবৰ স্কুৰেলছ, লেংগাৰ্ছ এণ্ড স্লেণ্ডাৰ লৰিছ। কিপ এ ৱাটছফুল আই ফ্ৰম দ্য ট্ৰী কেনপি। তেওঁলোক গছৰ ওপৰত বহি থাকিব, সিহঁতবোৰ গছৰ ওপৰত বহি চাই থাকিব তলেৰে গৈ থকা টুৰিষ্টবিলাকক, পৰ্যটকবিলাকক। ছ' ইট ইজ এ কাইণ্ড অফ ভেৰি বিউটিফুল ভিউ, খুব এটা সুন্দৰ, খুব এটা ধুনীয়া এটা দৃশ্য। আই ডু হাউএভাৰ প্ৰেফাৰ টু ষ্টেপ এছাইড ফৰ ৱাইল্ড এলিফেণ্টছ। কিন্তু আমাৰ ৰাইটাৰে কৈছে যে বনৰীয়া হাতীও ওলায় তাত, কিন্তু বনৰীয়া হাতী ওলালে সিহঁতৰ লগত আকৌ সংগ হৈ গৈ থাকিলে নহ'ব, সিহঁতৰ পৰা আঁতৰি দিব লাগিব বা বাট এৰি দিব লাগিব, সিহঁতক যাবলৈ দিব লাগিব। কাৰণ বনৰীয়া হাতীটো আৰু চৰাইৰ বা হাতীৰ মাজত পাৰ্থক্য আছে, নহয় জানো? তাৰপাছত আমাক কি কৈছে, দ্য ক্লাইম্ব টু দ্য ব্ৰহ্মাগিৰি হিলছ ব্ৰিংছ ইউ ইন টু এ পেনৰামিক ভিউ। তাত এখন পাহাৰ আছে যিখনক ব্ৰহ্মাগিৰি হিলছ বুলি কয়। তাৰ ওপৰত যদি আমি উঠোঁ, তেতিয়া আমি এণ্টায়াৰ ভেলী, গোটেই চৌপাশটো চৌদিশে আমি দেখিম মিষ্টি লেণ্ডস্কেপ অফ কুৰ্গ, যিটো অলপ অলপ কুঁৱলী পৰি থাকিব, অলপ কুঁৱলী পৰি থকা গোটেই লেণ্ডস্কেপটো, গোটেই চিনেৰীটো, দৃশ্যটো আমি দেখিম কুৰ্গৰ। এ ৱাক এক্ৰছ দ্য ৰ'প ব্ৰিজ লিডছ টু দ্য 64 একাৰ আইলেণ্ড অফ নিসৰ্গধামা। তাৰপাছত এখন সেই ব্ৰহ্মাগিৰি হিলছৰ পৰা আমি এটা ৰ'প ব্ৰিজ পাম, পাহাৰৰ পৰা এটা ৰ'প ব্ৰিজ পাম এটা আইলেণ্ডলৈ, 64 একাৰ আইলেণ্ড বুলি কৈছে, যিটোৰ নাম নিসৰ্গধামা। তালৈ এখন হেঙিং ব্ৰিজ আছে। এয়া তোমালোকৰ পখিলা বিভিন্ন ধৰণৰ, মই তাৰ আগতে ছবিকেইটা দেখুৱাই লৈছোঁ তোমালোকক। এইটো হ'ল দুটা বাটাৰফ্লাই, এইটো মেকাকিউজ, মালাবাৰ স্কুৰেল, অলপ পিংক কালাৰৰ হয়, আৰু এই ধৰণৰো পায়। এই দুটাৰ উপৰিও বেলেগ ধৰণৰ আছে, অলপ কালাৰ বেলেগ হয়।
ইহঁতৰ স্লেণ্ডাৰ লৰিছ এইটো এটা বান্দৰৰে এটা প্ৰজাতি হয় স্লেণ্ডাৰ লৰিছ এয়া হৈছে তোমাৰ ৰোপ ব্ৰিজ নিচাৰগাধাম আৰু সেই হিলটো পাহাৰটোৰ কথা কৈছিলোঁ এইটো ব্ৰহ্মাগিৰি হিলছ এইখন হৈছে যিখন ৰছীৰ দলংখন ৰোপ ব্ৰিজ ইয়াৰে যদি আমি যাওঁ ব্ৰহ্মাগিৰি হিলছৰ পৰা ক'ত কানেক্ট হৈছেগৈ নিচাৰগাধামা নামৰ সেই দ্বীপটোত কানেক্ট হৈছেগৈ তাৰ পাছত এতিয়া আকৌ আমি এইখিনিলৈকে পঢ়িছিলোঁ ৰানিং ইনটু বুদ্ধিষ্ট মাংছ ফ্ৰম ইণ্ডিয়াছ লাৰ্জেষ্ট টিবেটান ছেটেলমেণ্ট এট নিয়াৰ বাই বাইলাকুপে ইজ এ বনাছ তাৰপাছত আমি ক'লৈ যাব পাৰোঁ বুদ্ধিষ্ট মাংছ আটাইতকৈ ইণ্ডিয়াৰ ভাৰতৰ আটাইতকৈ ডাঙৰ যিটো টিবেটান ছেটেলমেণ্ট তিব্বতীয় মূলৰ বুদ্ধিষ্ট মাংছসকল তাত আছে বাইলাকুপে নামৰ জেগাখিনিৰ ওচৰত তেওঁলোকৰ এটা ছেটেলমেণ্ট আছে তেওঁলোকে তাত বাস কৰে থাকে দ্য মাংছ যিবিলাক মাংছ কোনবোৰক কয় সন্যাসীবিলাকক বৌদ্ধ ধৰ্মাৱলম্বী যিসকল লোক ৰঙা কাপোৰ বা হালধীয়া ধৰণৰ কাপোৰ পিন্ধি ঘূৰি ফুৰে তোমালোকে দেখিছা আৰু এমাংছ দ্য মেনি ছাৰপ্ৰাইজেছ তেওঁলোকক আমি তাত পাম ডেট ৱেইট টু বি ডিছকাভাৰ্ড বাই ভিজিটাৰ্ছ পৰ্যটকসকলে তেওঁলোককো তাত আৱিষ্কাৰ কৰিব পাৰিব বৌদ্ধ ধৰ্মৰ বিষয়ে বিভিন্ন কথা তাত জানিব পাৰিব কাৰণ তাত মনেষ্ট্ৰী আছে বৌদ্ধ ধৰ্মৰ মন্দিৰ আছে আৰু তাতেই এজন পৰ্যটকে এজন ভিজিটাৰে হাৰ্ট এণ্ড সোল অন্তৰাত্মা ভাৰতৰ অন্তৰাত্মাক বিচাৰি পাব বুলি কৈছে ডিছকাভাৰ্ড বাই ভিজিটাৰ্ছ চাৰ্চিং ফৰ দ্য হাৰ্ট এণ্ড সোল অফ ইণ্ডিয়া ৰাইট হিয়াৰ ইন কুৰ্গ হাৰ্ট এণ্ড সোল অফ ইণ্ডিয়া চাবলৈ হ'লে কুৰ্গলৈ আহিলেই ছাফিচিয়েণ্ট হ'ব বুলি কৈছে ইমান ধুনীয়া সুন্দৰ এই কুৰ্গ নামৰ ঠাইডোখৰ এয়া হৈছে এটা বুদ্ধিষ্ট টেম্পল এইটো তোমালোকে দেখিছা আৰু এয়া হৈছে বুদ্ধিষ্ট মাংছ তেওঁলোকে হালধীয়া বা মেৰুণ কালাৰৰ ৰঙা ধৰণৰ কাপোৰ পিন্ধে তোমালোকে দেখিছা গতিকে এয়া আছিল আজি চেপ্টাৰটোৰ ওপৰত মোৰ ক'বলগীয়া মই আশা কৰিছোঁ তোমালোকে কিছু হ'লেও চেপ্টাৰটোৰ বিষয়ে অলপ বুজি পালা তাৰ ছাইডত নতুন শব্দ কিছুমানৰ অৰ্থ দিয়া আছিলে আমি শব্দবিলাক ভাঙি পাতি কোৱা নাই ভিডিঅ'টো দীঘলীয়া হ'বৰ কাৰণে সেইখিনি তোমালোকে চাবা আৰু তোমালোকে আৰু হয়তো নতুন শব্দ ইয়াত বিচাৰি পাবা সেইবিলাক চাবা আৰু এংলো আছামিজ ডিক্সনেৰীত তোমালোকে ৰেফাৰ কৰা তাৰ পাছতো যদি কিবা বুজিবলৈ অসুবিধা থাকে মই ইয়াতে দিয়া আছে মোৰ হোৱাটছএপ নাম্বাৰ তোমালোকে তাত মোক মেছেজ কৰিবা আৰু তোমালোকৰ কুৱেশ্যনটো তোমালোকে মোক দিব পাৰিবা জনাব পাৰিবা তাৰ পাছত যিখিনি কুৱেশ্যন আছে ইয়াৰ কুৱেশ্যনখিনি শ্বৰ্ট কুৱেশ্যন হয় 1 মাৰ্ক 2 মাৰ্ক এনেকুৱা কুৱেশ্যন আহে মেট্ৰিকত গতিকে তোমালোকে পাৰিবা হুৱেৰ ইজ কুৰ্গ একেবাৰে চিম্পল কুৱেশ্যন সহজ কুৱেশ্যন যদি তোমালোকে এইখিনি লিখা ট্ৰাই কৰা বন্ধৰ দিনত আৰু সেইখিনি হোম এছাইনমেণ্ট হিচাপে যদি তোমালোকে মোক দেখুৱাব খোজা আই উইল বি ভেৰি হেপী টু চেক দ'জ থিংছ আউট ফৰ ইউ গতিকে তোমালোকে মোৰ হোৱাটছএপত সেইখিনি পঠিয়াই দিবা মই চাম আৰু যিমান পাৰোঁ তোমালোকক নিশ্চয়কৈ ইংৰাজী বিষয়টো অলপ ভালকৈ বুজিবৰ বাবে সহজকৈ বুজাবলৈ মই চেষ্টা কৰিম গতিকে থেংক ইউ ফৰ ৱাটছিং মাই ডিয়াৰ ষ্টুডেণ্টছ মই এই ভিডিঅ'টো প্ৰস্তুত কৰিবৰ কাৰণে বিব্লিঅ'গ্ৰাফি বুলি এটা লিখিছোঁ ফাৰ্ষ্ট ফ্লাইট টেক্সটবুকখনৰ ব্যৱহাৰ কৰিছিলোঁ আৰু বিভিন্ন দৃশ্যসমূহৰ কাৰণে পিকচাৰসমূহৰ কাৰণে মই ইণ্টাৰনেট ব্যৱহাৰ কৰিছিলোঁ মই লিখি দিছোঁ আকৌ এবাৰ ইন কেছ অফ এনি ডিফিকাল্টিজ ইন ইংলিছ প্লিজ হোৱাটছএপ মি অন 7002583228 চ' ঠিক আছে মই লাষ্টত এটা কথা কওঁ কিপ লাৰ্ণিং কিপ চাইনিং ধন্যবাদ ভালে থাকা পঢ়ি থাকা